মৃণালৰ পৰিয়ালটো বহুত ডাঙৰ। মৃণাল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ 3টা সন্তান আছে, 2টা পুত্ৰ আৰু এজনী ছোৱালী। তেওঁ তেওঁৰ দেউতাক আৰু মাকৰ সৈতে একেলগে থাকে। মৃণালে তেওঁৰ পৰিয়ালৰ ভৰণ প্ৰদানৰ বাবে অক্লান্ত পৰিশ্ৰম কৰে। তেওঁ দিনে 16 ঘণ্টাতকৈও অধিক সময় কাম কৰে। তেওঁৰ ল'ৰা ছোৱালীবোৰে তেওঁ খুব কম দেখা পায়, কিয়নো সিহঁত সাৰ পোৱাৰ আগতেই ৰাতিপুৱা ঘৰৰ পৰা তেওঁ ওলাই যায় আৰু শুই থকা অৱস্থাত মাজনিশা ঘৰলৈ উভতি আহে। গোটেই পৰিয়ালটোৱে তেওঁৰ সৈতে সময় কটোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ল'ৰা ছোৱালীবোৰে দেওবাৰটোৰ বাবে অপেক্ষা কৰি থাকে, কাৰণ সিহঁতৰ দেউতাকে গোটাই দিনটো সেইদিনা সিহঁতৰ লগতে কটায়। কিন্তু এতিয়া দুৰ্ভাগ্যবশতঃ বৰ্ধিত ঘৰুৱা আৰু শৈক্ষিক খৰচ পূৰণ কৰিবলৈ দেওবাৰেও তেওঁ কাম কৰা আৰম্ভ কৰিলে। তেওঁৰ ল'ৰা ছোৱালীবোৰৰ হৃদয় ভাঙি গৈছে আৰু তেওঁৰ পত্নী আৰু পিতৃ মাতৃও বহুত দূষিত। এই ৰুটিন সপ্তাহ আৰু তাৰপিছত মাহ আৰু শেষত বছৰ ধৰি চলি থাকিল। মৃণালৰ নিৰন্তৰ কঠোৰ পৰিশ্ৰমে বৃত্তীয় পুৰস্কাৰ আনি দিয়ে আৰু তেওঁৰ দৰমহাৰ বৃদ্ধিৰ সৈতে পদোন্নতিও লাভ কৰে। পৰিয়ালটো নতুন ঘৰলৈ যায়, উন্নত কাপোৰ ক্ৰয় কৰে আৰু স্বাস্থ্যকৰ খাদ্য উপভোগ কৰে। কিন্তু তাৰ পিছতো মৃণালে ধন সম্পত্তিৰ পিছে পিছে দৌৰি থকাটো অব্যাহত ৰাখিলে। এদিন তেওঁৰ পত্নীয়ে সুধিলে, আপুনি টকাৰ পিছে পিছে কিয় ইমান দৌৰি আছে? এতিয়া আমাৰ ওচৰত যি আছে তাত আমি সুখী হ'ব পাৰোঁ। মৃণালে উত্তৰ দিয়ে, মই তোমালোকক পৃথিৱীৰ সকলো শ্ৰেষ্ঠ বস্তু দিব বিচাৰোঁ আৰু তোমালোকৰ সুখ নিশ্চিত কৰিব বিচাৰোঁ। এনেকৈয়ে 2 বছৰ পাৰ হৈ যায় আৰু মৃণালে তেওঁৰ পৰিয়ালৰ সৈতে আৰু কম সময় অতিবাহিত কৰে। তেওঁৰ ল'ৰা ছোৱালীয়ে ঘৰত তেওঁৰ উপস্থিতিৰ বাবে আকাংক্ষিত। ইফালে তেওঁৰ কৰ্মনিষ্ঠাৰ ফলত তেওঁ সফলতা অৰ্জন কৰে আৰু কোম্পানীৰ মেনেজমেণ্টৰ ফালৰ পৰা পাৰ্টনাৰশ্বিপৰ প্ৰস্তাৱ পায়। তেওঁৰ সম্পদ কল্পনাৰ বাহিৰত বৃদ্ধি হ'ব আৰম্ভ হ'ল। এতিয়া মৃণালৰ পৰিয়াল চহৰখনৰ আটাইতকৈ ধনী মানুহসকলৰ মাজৰ এটা। তেওঁলোকৰ ওচৰত সপোন দেখিব পৰা সকলো বিলাসিতা আছে। তথাপিও তেওঁৰ সন্তানে এতিয়াও তেওঁৰ সৈতে সময় কটাবলৈ সংগ্ৰাম কৰে। তেওঁৰ ল'ৰা ছোৱালীবোৰ কিশোৰীলৈ বিকশিত হয়। এতিয়া সৰু ল'ৰা ছোৱালী নহয়, যি এসময়ত তেওঁৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল। এতিয়ালৈ মৃণালে পৰৱৰ্তী 5টা প্ৰজন্ম চলিব পৰাকৈ পৰ্যাপ্ত সম্পত্তি অৰ্জন কৰি ল'লে। তেনেতে এদিন মৃণালৰ পৰিয়ালে সাগৰৰ পাৰত ফুৰিব যোৱাৰ এটা প্লেনিং কৰিলে। তেওঁৰ ছোৱালীয়ে অনুৰোধ কৰিলে, দেউতা, আপুনি অনুগ্ৰহ কৰি তাত আমাৰ সৈতে মাত্ৰ এদিন কটাব যাব নেকি? মৃণালে হাঁহি হাঁহি ক'লে, হ'ব, ঠিক আছে, মই নিশ্চিতভাৱে অহাকালি যাম। মই তোমালোকক সকলোৰে সৈতে দুপৰীয়া আহাৰৰ বাবে যোগ দিম আৰু পৰৱৰ্তী কেইদিনমান থাকিম। মোক কামৰ পৰা অলপ বিৰতিৰো প্ৰয়োজন হৈছে। তেওঁৰ পৰিয়াল এতিয়া অতিকৈ আনন্দিত। কিন্তু পিছদিনা উপকূলত এটা প্ৰলয়নকাৰী ছুনামি আহে। মৃণালৰ পৰিয়ালৰ লগত তাত থকা সকলো লোককে সেই ছুনামিয়ে উটুৱাই লৈ যায়। তেতিয়াও মৃণাল কামত ইমানেই ব্যস্ত যে ছুনামিৰ খবৰো তেওঁ লগে লগে শুনা নাছিল। যেতিয়া তেওঁ অৱশেষত তালৈ যাবলৈ ওলাল, তেতিয়াহে তেওঁ সেই ছুনামিৰ কথা গম পায়। আৰু যেতিয়া তেওঁ তাত গৈ উপস্থিত হয়, তাত ধ্বংসবলীৰ অৱশেষৰ বাহিৰে তাত আৰু একো নাছিল। তেওঁ চিঞৰি উঠিছিল আৰু বিচাৰিছিল নিজৰ পৰিয়ালক, কিন্তু তেওঁ বিচাৰি পোৱা নাছিল। যিকোনো পৰিমাণৰ ধনে তেওঁলোকক ঘূৰাই আনিব নোৱাৰে। তাৰ পিছত তেওঁ তেওঁৰ পত্নীৰ এই কথাষাৰ মনত পেলাইছিল, আপুনি কিয় পইচাৰ পিছত দৌৰি আছে? এতিয়া আমাৰ ওচৰত যি আছে তাতে আমি সুখী হ'ব পাৰোঁ। ধনে বিলাসিতা ক্ৰয় কৰিব পাৰে, কিন্তু ই কেতিয়াও হেৰুৱা সময় বা হেৰুৱা প্ৰিয়জনক ঘূৰাই আনিব নোৱাৰে। ধন অত্যাৱশ্যকীয়, কিন্তু পৰিয়াল অমূল্য। ধন সম্পত্তিয়ে আৰাম দিব পাৰে, কিন্তু প্ৰেম, সময় বা প্ৰকৃত সুখ নহয়। মেইন কথাটো হৈছে অতি পলম হোৱাৰ আগতে আপোনাৰ প্ৰিয়জনক মৰম দিয়ক, কিয়নো
হেৰুৱা সময়বোৰ কেতিয়াও ঘূৰি নাহে। কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, নিজৰ আত্মীয়সকলৰ লগত শ্বেয়াৰ কৰিব আৰু আগলৈও আমাৰ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে বা এনেকুৱা কাহিনী শুনিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব, যাতে আপলোড দিয়াৰ লগে লগে ন'টিফিকেশ্যনটো আপুনি পায়। আগলৈ আকৌ নতুন কাহিনী এটা লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।